মইনুৰ জামান উপস্থিত আছো আসাম স্পট নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত। লগতে আপোনালোকক আসাম স্পট নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আমি এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এক মনোমুগ্ধ খবৰ লৈ আহিছোঁ। এই স্থান হৈছে নলবাৰী জিলাৰ জাগাৰা অঞ্চলৰ এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ৰিজৰ্ট, যাৰ নাম হৈছে গংগা যমুনা ৰিজৰ্ট। এতিয়া আমাৰ আসাম স্পটৰ সংবাদদাতা সেই স্থানৰ পৰা পোনপটীয়াকৈ আমাৰ লগত সংযোগ আছে। এতিয়া আমি আলতাফ হুছেইনৰ ওচৰলৈ যাম। আলতাফ হুছেইন। উপস্থিত আছো নলবাৰী জিলাৰ জাগাৰা অঞ্চলৰ এখনি প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ গংগা যমুনা ৰিজৰ্টত। সঁচাকৈ ইয়াৰে বহুত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এইখন ৰিজৰ্ট। আপোনালোকৰ হয়তো সকলোৰে এতিয়াও বহুতৰে দৃষ্টিগোচৰ হোৱা নাই। এই ৰিজৰ্টখন সঁচাকৈ অতি মনোৰম। ইয়াত দৃশ্য কিছুমান দেখিবলৈ পোৱা যায়। আমি এতিয়া আপোনালোকৰ সৈতে এই ৰিজৰ্টৰ ভিতৰ ফালে যাই আছোঁ আৰু ইয়াতে আমি আপোনালোকৰ সৈতে এই ৰিজৰ্টৰ কিছুমান আমি মনোমোহা দৃশ্য আপোনালোকৰ সৈতে একেলগে উপভোগ কৰিম। আহক এতিয়া আমি এই ৰিজৰ্টৰ ভিতৰ ফালে গৈ মনোমোহা দৃশ্যবোৰ উপভোগ কৰিম এটাৰ পিছত এটা কৰি। হয়, আহি থাকক। হয়, সঁচাকৈ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইবিলাক দৃশ্য। এইটো এটা পুখুৰী। এইখন এখন বহুত হয়, নাও হয়। ইয়াতে উঠি মানুহে ইয়াতে আনন্দ উপভোগ কৰিব পাৰে। সঁচাকৈ অতি মন কাঢ়ি নিয়া ইয়াত কিছুমান দৃশ্য আছে। ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহি এই দৃশ্য উপভোগ কৰিবলৈ পায়, নথৈ আনন্দিত হয়। ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন সমাজৰ বিভিন্ন মানুহ আহি ইয়াতে তেখেতসকলে ইয়াৰ মন কাঢ়ি নিয়া দৃশ্য এইবিলাক তেখেতসকলে উপভোগ কৰে। আমি আমাৰ লগত আপোনালোকে একেলগে উপভোগ কৰিব হ'লেও এটাৰ পৰা এটাকৈ দৃশ্য আমি দেখুৱাই যাম। এয়া আপোনালোকে দেখি আছে, এইবিলাক টাবত এনেদৰে ফুল সজাই থোৱা হৈছে। কি সুন্দৰ ধুনীয়াকৈ কিছু ফুলিছে, কিছু ফুলিবলৈ আৰম্ভ কৰিছে। হয়, এতিয়া আমি এই ৰিজৰ্টৰ একেবাৰে ভিতৰ ফালে আহি আছোঁ। লাহে লাহে আমি এই ওচৰতে দেখিবলৈ পোৱা এই দলংখনেৰে আমি পদাৰ্পণ কৰি সিপাৰলৈ যাম। সিপাৰত আমাৰ ইয়াতে ৰেষ্টুৰেণ্ট আছে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক মনোমোহা দৃশ্য আছে। আপোনালোকে আমাৰ লগত আহি থাকক, উপভোগ কৰি থাকক। আমি ভিতৰ ফালে ক্ৰমান্বয়ে গৈ আছোঁ। এইখন এখন ইয়াৰে দলং হয়। আহক, এয়া মই উঠিছোঁ, দেখিবলৈ পাইছে আপোনালোকে। আহি থাকক, আপোনালোকে ইয়ালৈ নিশ্চয় আহিব। আমাৰ চেনেলৰ তৰফৰ পৰাই আপোনালোকক অনুৰোধ জনালোঁ, ইয়ালৈ আপোনালোকে আহি সঁচাই আপোনালোকৰ যি মনত চিন্তা কিছুমান আছে, ইয়াৰ পৰা আপোনালোকে কিছু পৰিমাণে পৰিত্ৰাণ পাব পাৰিব এই দৃশ্য উপভোগ কৰাৰ পিছত। আহি থাকক। হয়, এই ৰিজৰ্টত আহি বহুতো ছাত্ৰ ছাত্ৰী আৰু দূৰণিবতীয়া মানুহবিলাক আহি ইয়াতে তেওঁলোকে ফটো লয় আৰু কিছুমানে বন্ধু বান্ধৱীসকলে ইয়াত কিছুমান চেলফিও লয়। আমি এতিয়া আপোনালোকক ভিতৰ ফালে গৈ দেখুৱাই আছোঁ। তেখেতসকলৰ পৰা আমি মন্তব্য জানিবলৈ বিচাৰিম। আপোনালোকে দেখিবলৈ পাইছে এই ৰিজৰ্টৰ ভিতৰত এইটো এটা ডাইন'ছৰ হয়। আপোনালোকে দেখিছে কি সুন্দৰভাৱে সজাইছে। ইয়াক দেখি কি এটা মনোৰম লাগে। ডাইন'ছৰ যদিও আমি প্ৰত্যক্ষভাৱে জীৱিত অৱস্থাত পোৱা নাই, এতিয়া এই ডাইন'ছৰ যেন ওচৰত ইয়াত থাকিলে ডাইন'ছৰৰ ওচৰতে থকা যেন লাগে। সঁচাকৈ এটা জীৱিত ডাইন'ছৰৰ ওচৰত থকা যেন আমাৰ লাগিছে। নিশ্চয় আপোনালোকে দেখিও খুব ভাল পাইছে। এতিয়া আমি অকণমান আৰু ভিতৰ ফালে গৈ আছোঁ। আহক।
ইয়াত সকলো ধৰণৰ মানুহে ইয়াত মানে আনন্দ কৰিব পাৰে, মনত ফূৰ্তি কৰিব পাৰে। ইয়াত ল'ৰা ছোৱালীবিলাকে আহিলে এই যে দেখিছে ইয়াত উঠি তেওঁলোকে আনন্দ কৰিব পাৰে। ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইবিলাক দেখিছেনে, এইবিলাক কি সুন্দৰ দৃশ্য। ইয়াত তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক যিসকলে পৰিয়াল সহকাৰে আহে তেওঁলোকে এইবিলাক উপভোগ কৰিব পাৰে। এতিয়া আমি আপোনালোকলৈ লৈ গৈছোঁ এইখিনি এখন এটা দৃশ্য। ইয়াত পখিলাটো কেনেদৰে সজাই থোৱা হৈছে আপোনালোকে ইয়ালৈ আহিব। এই মই এয়া বহিছোঁ ইয়াত, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। কেনে লাগিছে আপোনালোকৰ? আমি এই ৰিজৰ্টত আৰু কিছু ভিতৰ ফালে সোমাই যাওঁ, দৃশ্যবিলাক চাওঁ। এইবিলাক ল'ৰা ছোৱালীবিলাকে ইয়াতে আনন্দ উপভোগ কৰে। আৰু আপোনালোকে দেখি আছে ইতিমধ্যে এইখন এখন তেওঁলোকৰ মানে উপভোগ কৰাৰ এটা বস্তু। এইফালে ইয়াত অনুজমান সঁচাকৈ নলবাৰী জিলাৰ ভিতৰৰ এইখন অতি উত্তম মানে এখন ৰিজৰ্ট। কি সুন্দৰ মনোমোহা দৃশ্য। এতিয়া আমি ভিতৰ ফালে গৈ আছোঁ। ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে, ইয়ালৈ আমি গৈ আছোঁ এই দলংখনেৰে। আহক। অনুজমান আমাৰ এই ৰিজৰ্ট চাবলৈ অহা আমি ইয়াতে এখেতসকলক লগ পাইছোঁ। এখেতসকল কেনে লাগিছে আমি মন্তব্য ল'ম। কেনে লাগিছে? ভালে লাগিছে ন? মনত এটা শান্তি পোৱা যায় কৈছে আৰু ন? এওঁলোকে কৈছে যে গাঁৱলীয়া হ'লেও অতি সুন্দৰকৈ মানে ইয়াক সজাইছে, এটা মনোৰম দৃশ্য আছে। সঁচাকৈ আহি ইয়াত খুব এটা আনন্দ পোৱা যায়। এতিয়া আমি আহি পালোঁ এই ৰিজৰ্টৰ ভিতৰ ফালে থকা মালিকৰ বিষয়ে জানিবলৈ বিচাৰিম। আমি এই ৰেষ্টুৰেণ্ট ভিতৰ ফালে আহি আছোঁ। হয়, নমস্কাৰ। আপুনি এতিয়া ইয়াত কি বিভাগত কাম কৰিছে? হয়। আপোনালোকে নিজাকৈ চলাইছে নে? নাই, এইটো আমাৰ মেইন মালিক আছে ভূপেন তালুকদাৰ, তেওঁৰ আণ্ডাৰতে আৰু ইয়াতে আপোনালোকে খানা পিনাৰ পৰা আৰু মাছ খানাৰ পৰা আৰু কেণ্টিনৰ সুবিধাবিলাক পাব। সকলো সুবিধাখিনি ইয়াতে আছে। আপোনালোকে কিবা এটা ন্যূনতম চেলাৰী ইয়াত পায়? ভালকৈ চলি আছোঁ মালিকৰ আণ্ডাৰতে। অনুজমান আমি এতিয়া এই ৰিজৰ্টত থকা এজন কৰ্মী, তেওঁৰ সৈতে কিছু বাৰ্তালাপ কৰিম। হয়, আপুনি ইয়াতে কি কৰে? ইয়াতে মই পাৰ্কিং চাবাগে, হয়, পাৰ্কিং আৰু আপোনাৰ ৰুম চুম চাবাগে আৰু টিফিন গেছ চাবাগে। হয়, হয়, হয়। আপোনাৰ ঘৰ এনে জাগৰা জাগৰা? জাগৰা আপোনাক কিবা এটা পাৰিশ্ৰমিক দিয়ে নে ইয়াত? পইচা দিয়ে নে? ঠিক আছে। আপুনি ভালদৰে চলিব পাৰিছে? অ'কে অ'কে। এই নাওখন ক'ৰ পৰা অনা হৈছে? নাওখন এইটো গুৱাহাটীৰ পৰা অনা হৈছে। ইয়াত যিটো টিকট কটা হয়, এটা টিকটতে গোটেইখিনি চাব পাৰে? নোৱাৰি বেলেগ বেলেগকে বেলেগ বেলেগকে টিকট ল'ব লাগে নেকি? ঠিকে আছে, ঠিকে আছে। আমি ভাবিছিলোঁ এটা টিকটতে গোটেইখিনি উপভোগ কৰিব পাৰি। বেলেগ বেলেগ হয় নেকি? এই ফিচাৰীত কৰিলে ফুৰিলে এইটো বেলেগ। এইটো মানে আপোনাৰ নাওখনত যদি উঠে 20 টকা। নাওখনত উঠিলে অকল নাওখনত উঠাৰ বাবে 20 টকা? হয়।
কেকটো কাটিব লাগে টিকটটো কাটিব পদূলিতে লাগে অঁ হয় আৰু ইয়াতে ইয়াতে কাটিব লাগে ঠিক আছে আপুনি আমাক কিছু যিখিনি সবিশেষ জনালে ইয়াৰ বাবে ধন্যবাদ অ'কে ভগৱানে আপোনাক ভাল কৰক অ'কে ঠিক আছে অ'কে সঁচাকৈ নুজামাল আমি ইয়াত আহি সঁচাকৈ আমাৰ অতি ভাল লাগিল আমি এই ৰিজৰ্টখনৰ ভিতৰ চৰাটো চাই অতি উৎফুল্লিত হৈছোঁ আৰু আমাৰ চেনেলৰ যোগেদি আপোনালোককো জনাইছোঁ যিসকলে এতিয়ালৈকে এই গংগা যমুনা ৰিজৰ্ট পৰিদৰ্শন কৰা নাই তেখেতসকলক অনুৰোধ জনাম যাতে অতি সোনকালে আপোনালোকৰ অলপ বহুমূলীয়া সময় উলিয়াই এই ৰিজৰ্টলৈ আহে এইটো আপোনাৰ অনুৰোধ থাকিল হালদাৰ হুছেইন আপোনাক ধন্যবাদ জনাইছোঁ আপুনি জাগাৰা গংগা যমুনা ৰিজৰ্টৰ পৰা কিছু শেহতীয়া খবৰৰ লগত কিছু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ভিডিঅ' প্ৰেৰণ কৰাৰ বাবে এতিয়া মই নুজামান আছাম স্পট নিউজৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় ল'ব ওলাইছোঁ বিদায় লোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ কোনোবাই যদি আমাৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আমাৰ চেনেলত দিয়া শেহতীয়া ভিডিঅ'ৰ আপডেটসমূহ আগতীয়াকৈ যাব বিদায় লৈছোঁ ধন্যবাদ